আসলতে এইটো আমি বহুত ভাবিবলগীয়া বিষয় যে আৰু মই নিজেও ভাবি বহুত আচৰিত খাওঁ বিশেষকৈ আমাৰ অসমীয়া দাদা ভাইটি অৰ্থাৎ মানে মৰমৰ বন্ধু বান্ধৱীসকলৰ কথা ক'ব খুজিছোঁ আপোনালোক কি ইমান বুৰ্বক নেকি আপোনালোকৰ ইমানো নলেজ নাই নেকি যেতিয়া মই আপোনালোকক কৈ দিলোঁ যে নলেজ নাই বুৰ্বক বুলি হয়তো আপোনালোকৰ কিছুমানৰ মাইণ্ডত লাগি গ'ল লগে লগে আপোনালোকে হয়তো কিছুমানে মোক কমেণ্ট বক্সত গালি দিবলৈ আৰম্ভ কৰি দিলে গালি দিব মই আপোনালোকক গালি দিবলৈ মানা কৰা নাই গালি দিবলৈ আপোনালোকৰ অধিকাৰ আছে যিহেতু মই আপোনালোকক যে বুৰ্বক বুলি কৈছোঁ কিন্তু গালি আপোনালোকে যেতিয়া দিব যে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই ল'ব মই সঁচা কৈছোঁ নে মিছা কৈছোঁ আপোনালোকে যেতিয়া প্ৰমাণ কৰিব পাৰিব তাৰপাছত আপোনালোকে গালি দিব আৰু মই যদি মিছা কৈছোঁ তেতিয়াহ'লে আপোনালোকে যি মন যায় তিহকে কৰিব পাৰিব যিমান গালি দিয়ে দিব পাৰিব কমেণ্ট বক্সটো খোলা আছে আৰু মই যদি সঁচা কৈছোঁ তেতিয়াহ'লে কিন্তু এটা চৰ্ত আপোনালোকে ভিডিঅ'টো এবাৰ লাইক কৰি দিব লাগিব আৰু ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি পেলাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব এইটো আপোনালোকে কিন্তু মনত ৰাখিব কথাটো চাওক আচলতে এইটো কথা মই আপোনালোকক কিয় ক'ব লগা হৈছে যেতিয়া মই আপোনালোকক কৈছোঁ নলেজ নাইকিয়া কিবা কিবি বুলি পেলাই হয়তো মোৰ মনটোতো বহুত দুখ লাগিছে যে আপোনালোকক এনেকৈ ক'ব লগা হোৱাৰ কাৰণে তথাপিতো ক'ব লগা হৈছে কৈছোঁ বৰ্তমান আপোনালোকে দেখি আছে বিশেষকৈ অসমৰ কথা ক'ব খুজিছোঁ আমি অসমীয়া যিহেতু অসমত মানে বিভিন্নজন ইউটিউবাৰ আহিছে বহুত জনপ্ৰিয় ইউটিউবাৰ আপোনালোকে লগ পাই আছে কথা পাতিছে ভিডিঅ' চাই আছে আৰু বহুজনে বহু ধৰণৰ ভিডিঅ' ইউটিউবত আপলোড কৰি আছে কিন্তু যিবিলাক ফকতীয়া ভিডিঅ' বেকাৰ ভিডিঅ' তাত মানে কি ধৰক ফৰ এক্সাম্পল মনোজ ভাই ভিডিঅ'টো মই কৈছোঁ অসমৰ ডেকা ভিডিঅ'টো সেইবিলাক কণ্টেণ্টত কোনো ধৰণৰ মানে যুক্তিয়ে নাথাকে এতিয়া মনোজ ভাইও বোলে কস্তুৰীয়ে বোলে মনোজ ভাইও জীয়েক মানে কস্তুৰীয়ে বোলে আজি হাগি পালে বিচনাত বোলে ভিডিঅ' বনায় তাৰপাছত আমি কৈ পেলাই কি কৰোঁ আমাৰ অসমীয়া দাদা ভাইটি মানে আমাৰ মৰমৰ বন্ধু বান্ধৱীসকল লগ লাগি কি কৰোঁ তাত লাইক কৰোঁ শ্বেয়াৰ কৰোঁ কমেণ্ট কৰোঁ তাত আমি ভিডিঅ'টো আচলতে কি পালোঁ চাই পেলাই কি পালোঁ তাত মানে কি পালোঁ তেখেতৰতো ফাইদাহে হ'ব ন তেখেতৰ মানে যিহকে হ'লেও মানে তেখেতৰে ফাইদা কিয়নো তেখেতে পইচা কমাই আছে আমি এনেই মুঠতে সেই ভিডিঅ'বিলাক মানে চাই পেলাই যে টাইমটো ৱেষ্ট কৰি আছোঁ তাতকৈ যদি আমি সেই মানে ভিডিঅ'টো নাচাই যদি আমি বেলেগ এটা কাম নিশ্চয় কৰিব পাৰিলোঁ হ'লে আমাৰ ঘৰত বহুতো কাম থাকে একেবাৰে মানে যদি আপোনাৰ কামেই নাই ধৰক সেইটো টাইমত তেতিয়া আপুনি ভিডিঅ'টো চাই আছে তেতিয়া আপুনি সেইটো টাইমত ধৰ বেলেগো ভিডিঅ'ত আপুনি চাব পাৰিলে হ'লে বিভিন্ন ধৰণৰ ভিডিঅ' ইউটিউবত পোৱা যায় বহুত ভালো ভিডিঅ' পোৱা যায় আৰু বেয়া ভিডিঅ' পোৱা যায় ইউটিউবত বিশেষকৈ আমাৰ অসমীয়া দাদা ভাইটিহঁতৰ কথা ক'ব খুজিছোঁ বন্ধু বান্ধৱীসকলৰ কথা মানে আমাৰ এইটোৱে নলেজ বেয়া যে বিশেষকৈ আপোনালোকৰ বুলি ক'ব নাযাওঁ মোৰো মানে লগতে কৈছোঁ দেই আমাৰ সকলোৰে কথা ক'ব খুজিছোঁ আপোনালোক বুলি ক'লে মানে হয়তো ভুল হ'ব যিহেতু মোকো পেলাব লাগিব মানে কথাটো হৈছে কি চাওক আমি ভাল কণ্টেণ্টবিলাকত যে এই ল'ৰাটো যে ভাল ভিডিঅ' এটা বনাইছে ইয়াত যে আমি এই ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই এই ল'ৰাজনক সহায় কৰোঁ সেইটো কথা আমাৰ মনত নাহে আমি কোনে হাগিছে কোনে নতুন গাড়ী কিনিছে কোনে কি কৰিছে কোনে কি নাই কৰা কাম একে কালে গৈছে আমি এইবিলাক অকল মানে ফ'ল' কৰি থাকোঁ এইটো আমাৰ শুদ্ধ জানো বাৰু আমাৰ যদি সঁচাকৈ নলেজ থাকিলে হ'লে আমি এইবিলাকত মানে ভিডিঅ'ত গৈ পেলাই কমেণ্ট বক্সত কমেণ্ট কৰি মানে বিতৰ্ক সৃষ্টি কৰিলোঁ হ'লে জানো তাতকৈ আমি বেলেগ এটা ভিডিঅ' চালোঁ হ'লে ভাল ভিডিঅ' এটা যিটো আমি ধৰ অলপ নলেজ পাম যিটো আমি দুটা কথা শিকিম তেনেকুৱা এটা ভিডিঅ' চাব পাৰিলে হ'লে কিন্তু কস্তুৰীয়ে হাগিছে বোলে মাকে পকৰটো ধুৱাই দিছে এইটো আকৌ কেনেকুৱা কথা তাতকৈ ডাঙৰ কথা এইটো যে ইউটিউবাৰবিলাকে অলপ দিনৰ আগতে মই ভিডিঅ' পাইছিলোঁ মানৱী বৰুৱা নামৰ আমাৰ ফেচবুক অভিকাৰী মানৱী বৰুৱাই আপলোড কৰিছিলে দেই ভিডিঅ'টো তেখেতে কৈছিলে মানে আই দি লাগোঁ না পিতাই দি লাগোঁ না কাৰ কথা শুনিম মোৰ কথা কেলৈ শুনিব লাগিছে কিবা এটা এপছৰ কথা কৈছিলে সেই এপছটো বোলে যদি ডাউনলোড কৰা হয় তেতিয়াহ'লে মানে পইচা কিবা কি তেনেকুৱাই আৰু ভিডিঅ'টো মই সেইবিলাক ভিডিঅ' নাচাওঁ এইবিলাক কণ্টেণ্ট মোৰ ভাল নালাগে তাৰপাছত ঠিক তেনেকৈ মই কালি না পৰহি এটা পাইছিলোঁ অসমৰ ডেকাৰৰ মানে চেনেলত পাইছিলোঁ দেই ভিডিঅ' এটা তাত মানে কি জংগলী ৰমি নেকি বুলি এটা এপ্লিকেশ্যনৰ হৈ বনাইছিলে মানে মই ইয়াতে আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে স্পষ্টভাৱে এইবিলাক ভিডিঅ' নাচাব এইবিলাকৰ মানে এই থাৰ্ড পাৰ্টি এপ্লিকেশ্যনৰ কোনো ভৰসা নাই গম পাইছে আপোনাৰ একাউণ্ট আপোনাৰ ফোন হেকো হ'ব পাৰে এইবিলাক মানে কি সিহঁতে কিয় এইবিলাক কৰে গম পায় সিহঁতে মানে স্পনচাৰশ্বিপ বুলি কয় যে কিমান মানুহে মানে ডাউনলোড কৰিলে তাৰ ভিডিঅ' চাই পেলাই সেয়াৰ হিচাপত মানে সিহঁতে পইচা পায় বা সিহঁতে এডভাৰটাইজ যে এইটো যদি দি দিওঁ তেতিয়াহ'লে মানে আমি আমুক টকা দিম বুলি পেলাই
পেলাই সিহঁতে পইচা দিয়ে আৰু কেনেকুৱা মানুহক স্পন্সৰ দিয়ে আপোনালোকে জানেনে যিবিলাকৰ চেনেলত ভিডিঅ'টো আপলোড কৰাৰ লগে লগে হাজাৰ হাজাৰ ভিউজ আহে তেনেকুৱাবিলাকৰ মানুহৰ বা তেনেকুৱাবিলাকৰ চেনেলত মানে স্পন্সৰ বোলা বস্তুটো স্পন্সৰশ্বিপটো দিয়া হয় আৰু সেইটো সিহঁতে মানে ইউজ কৰে মানে সেইটো এটা ভিডিঅ' বনাই পেলাই দি দিয়ে পাব্লিছ কৰি দিয়ে তাৰপাছত সিহঁতে পইচা কমাই আছে কেবা গু দেখায় কাৰোবাৰ থাৰ্ড পাৰ্টি এপ্লিকেশ্যন দেখাই পেলাই আমি আকৌ বেকাৰত সেইবিলাক ডাউনলোড কৰিছোঁ হয়তো আমাৰ ভৱিষ্যতটো বেয়াও হৈ যোৱাৰ চান্স থাকে গতিকে মই আশা কৰোঁ অসমবাসী ৰাইজৰ পৰা বিশেষকৈ মানে আমাৰ মৰমৰ বন্ধু বান্ধৱীসকলৰ পৰা আপোনালোকে যে এই এপ্লিকেশ্যনবিলাক চাই পেলাই এই ইউটিউবত চাই পেলাই আপোনালোকে ডাউনলোড নকৰিব সিহঁতে পইচা পাব কিন্তু আপোনাৰ হয়তো ভৱিষ্যতটো বেয়া হৈ যাব পাৰে আপোনাৰ ফোনটো হেক হৈ যাব পাৰে কিছুমান পাৰ্চনেল থাকে আপোনাৰ ফোনটোত সেইবিলাক মানে যদি পাব্লিছ হৈ যায় তেতিয়াহ'লে আপোনাৰ কি হ'ব গতিকে আপুনি কিবা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব যোৱাৰ আগতে 100 বাৰ ভাবি ল'ব তাৰপাছত আপোনালোকে ইনষ্টল কৰিব পাৰে তাত মোৰ একো ক'ব লগা নাই চ' বন্ধুসকল যদিহে মই এইখিনি কথা কোৱাত যদি আপোনালোকৰ কিবা মনত দুখ দিছোঁ তেতিয়াহ'লে আপোনালোকে মোক পাৰিলে ক্ষমা কৰি দিব আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাইছে তেন্তে প্লিজ পাৰিলে পেজখন ফ'ল' কৰি দিব আৰু যদি আপোনালোকে ইউটিউবত চাইছে তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি পেলাই আমাক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিবলৈ আগলৈও সাহস আৰু মৰম দিব বুলি আশা কৰিছোঁ ধন্যবাদ